নমস্কার, এই মুহূর্তে অসম তথা ভারতের বিভিন্ন প্রান্তর করা গেমটা গুরুত্বপূর্ণ খবর যোগাড় করা হয়েছে। আমার প্রথম খবরটি খুবই গুরুত্বপূর্ণ খবর, রাজ্যবাসীর রয়েছে এটা বিগ ব্রেকিং নিউজ। মেঘালয়ত ভয়ঙ্কর পরিস্থিতি। দক্ষিণ হালমারা মানকাছৰ জিলাত অনিৰ্দিষ্টকালৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ। মেঘালয়ৰ ঘটনাক লৈ কোনোবাই যাতে উৰাবাতৰি বিয়পাব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা। মেঘালয়ৰ গাৰো হিলছৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনক লৈ সৃষ্টি হৈছিল উত্তেজনা। জনজাতি প্ৰাৰ্থীয়ে নিৰ্বাচন খেলাক লৈ উত্তপ্ত পৰিস্থিতি। নিশাৰে পৰা পশ্চিম গাৰো পাহাৰত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন, লাখ লাখ মহিলাৰ বাবে ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন, লাখ লাখ মহিলাৰ বাবে ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় নোপোৱা প্ৰতিগৰাকী মহিলাক নতুনকৈ দিয়া হ'ব অৰুণোদয়। বছৰে বছৰে বৃদ্ধি হ'ব লাগে অৰুণোদয়ৰ ধন। শীঘ্ৰে কিমান ধন বৃদ্ধি কৰা হ'ব ঘোষণা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ চৰকাৰ আহিলে লাভ কৰিব বৰ্ধিত অৰুণোদয়ৰ ধন।